এতিয়া আমি প্ৰগ্ৰাম আৰম্ভ কৰিম। সকলোকে অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ সন্মানীয় প্ৰাৰ্থী তেখেতক আমি ধনশী চিফ কনভেনাৰ আমাৰ মহিলা শাখাৰ সভানেত্ৰী জোনালী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ সকলোকে দীপেন্দৰ long live, দীপেন্দৰ long live, ডক্টৰ নীলেশ শইকীয়া long live, প্ৰমোদ বৰা long live, দীপেন্দৰ welcome, জিন্দাবাদ, দীপেন্দৰ long live। লগতে উপস্থিত আমাৰ ডিষ্ট্ৰিক্ট এপিকাৰৰ ইনচাৰ্জ প্ৰেচিডেণ্ট তথা প্ৰাক্তন ডক্টৰ নীলেশ শইকীয়া ডাঙৰীয়া, আমার ধনশী ইলেকশন সিস্টেম কমিটির সন্মানীয় সভাপতি সোশ্যাল ওয়ার্কার দাদা থেকে ধর্মের বসুন্ধরা আমার এই যে উৎসাহ এতিয়া যে এটা নতুন উৎসাহ আহিছে। মই কৈ আছো ধনশীক যে আমি 2-3 ইলেকশন হাৰিলো ধনশীক। এইবাৰ MLA নতুনকে আমি ইফালে পালো, আগতে মাছবাৰ আছিল। এইবাৰ MLA জিতি আমি সুদে মূলে আনন্দ ল'ব লাগে, হয় নহয়? আগৰ হাৰাৰ যোনটো এই বেদনাটো এবাৰ আমি জিতি পেলাই সুদে মূলে আমি আনন্দটো ল'ব লাগে, ফূৰ্তিটো ল'ব লাগে, আমাৰ অধিকাৰটো আমি ল'ব লাগে। তেতিয়াহ'লে আমাৰ প্ৰাইমাৰী কমিটিয়ে বুথ কমিটি বনালে, আমাৰ প্ৰাইমাৰী বুথ মিলাই সভা কমিটি বনালে, আমাৰ EM বা আমাৰ ইনচাৰ্জে কাম কৰিলে। আমাৰ নীলোৎ স্বৰ্গীয়াৰী ডাঙৰীয়া আপোনালোকক দীঘলীয়াকৈ কথা পাতিব, কি হৈছে কি হোৱা নাই। তেওঁ সভাপতি দায়িত্ব পোৱাৰ পিছত এই ব্লগৰ অধীনত বুথৰ অৱস্থা তেওঁৰ সৰজমিন মানে তথ্য পাতি ল'ব, যাহাতে আমি আগন্তুক 12টা দিনত, মাত্ৰ 12টা দিন ৰাত কাম কৰিব লাগিব। মই এইকেইদিন মাত্ৰ 1.5 ঘণ্টা 2 ঘণ্টা ঘুমাইছোঁ। মই এনেও মোৰ জীৱনত টোপনি কম, হয় না নহয়? 25 বছৰত আধা জীৱন মই গাড়ীতে উঠিলোঁ। তাৰমানে কেতিয়াবা 4 ঘণ্টা, কেতিয়াবা 10 ঘণ্টা, কেতিয়াবা 12 ঘণ্টা। টোপনিটো মোৰ কপালত নাই। আৰু ইয়াৰ কাৰণে এই 12টা দিনত ৰাতি 2টা বজা, 2:30 বজা, কেতিয়াবা 3টা বজাত ঘুমাওঁ। ৰাতিপুৱা 5টা বজাতে সাৰ পাই যায়, হয় না নহয়? আগতে দেউতাই হাল মাৰোঁতে আমাক জগাই দিছিল না, পথাৰত যাব লাগে। এই সৰু কালৰ পৰা এই পৰা খেতি পথাৰত যোৱা, তাৰ পৰা এই অভ্যাস হ'ল 7টা, 8টা, 9টা বজাত বেলি দেখা মই জীৱনত দেখাই নাই। তো ইয়াৰ কাৰণে ৰাতিপুৱা মোৰ শুই উঠাৰ অভ্যাসটো আছেই। ঘৰত মানুহ আহে, তেওঁলোকৰ লগতো কথা পাতিব লাগে। মই এটা বুথ এতিয়া হিচাপ ল'ব বিচৰা নাই। 28 তাৰিখলৈকে আমাৰ বুথটো আটাইতকৈ শক্তিশালী হিচাপে জিতিবৰ কাৰণে ঘৰত যাব লাগে, কাৰোবাৰ ভৰি ধৰিব লাগে, কাৰোবাৰ গামোচা পিন্ধিব লাগে, কাৰোবাৰ বেমাৰ আছে, কাৰোবাৰ অসুবিধা আছে, ঘৰত খবৰ ল'ব লাগে। যি হ'ব আঁচনি স্কিম, কাৰোবাৰ IY ঘৰ কাটা গৈছিল আগতে, IY পোৱা নাই, কোনোবা অৰুণোদয় এতিয়া কাটি দিছে, BPF দলে বিনা কথাৰে কাটি দিছে। এইবিলাক আমি নতুনকৈ লিষ্ট কৰিম। আৰু 7,000 অৰুণোদয় আমি নতুনকৈ লিষ্ট কৰিম। 7,000 মহিলা উদ্যমিতা আমি নতুনকৈ লিষ্ট কৰিম। এইটো হাগ্ৰামা চৰকাৰৰ স্কিম নহয়, এইটো হ'ল অসম চৰকাৰৰ। 1250 টকা সেইদিনাখন 9,000 পালে। ইয়াত 10,000 আত্মসহায়ক গোটত দিছে। যিবিলাক স্কিম আঁচনি আছে গোটেইটো অসম চৰকাৰৰ। বিধায়ক হোৱাৰ পিছত ওদালগুৰিবাসী ৰাইজৰ কাৰণে, সমষ্টিবাসী ৰাইজৰ কাৰণে নতুন লিষ্ট কৰা মোৰ কৰ্তব্য, মোৰ PPL দলৰ কৰ্তব্য, প্ৰমোদ বৰা ডাঙৰীয়াৰ কৰ্তব্য। আমি একেলগে কাম কৰি যাম। আৰু ইয়াৰ কাৰণে আগতে আমাৰ ইয়াতে বিধায়ক আছিল গোবিন্দ বসুমতাৰী ডাঙৰীয়া, তেওঁ ইয়াত MLA আছিল, ডেপুটি চিফ আছিল। তেওঁ ক'লে যে মই আৰু এইবাৰ নিৰ্বাচন নেখেলোঁ, নতুন মানুহক আমি আগবঢ়াই দিব লাগে। মই এই মঞ্চৰ পৰা গোবিন্দ বসুমতাৰী ডাঙৰীয়াক অন্তৰ দি মই ধন্যবাদ জনাইছোঁ যে তেখেতে দলৰ নীতি আদৰ্শ মতে নতুনক আগুৱাই দি পেলাই তেওঁ কাম কৰিবলৈ ইচ্ছা কৰিছে আৰু বিভিন্ন ঠাইত তেওঁ ঘূৰি আছে। মই তেখেতক কৈছোঁ, আপুনি ধনশী সমষ্টিত আমাৰ মাইনৰিটি এৰিয়াত আপোনাৰ যিমানবোৰ এই বড়ো গাঁৱে হওক, চাওতাল আদিবাসী গাঁও নহওক, গোৰ্খা গাঁৱে হওক বা আমাৰ মাইনৰিটি মুছলমান গাঁৱে হওক, য'ত য'ত স্কিম গৈছে আৰু য'ত যোৱা নাই
আমি পিছত পৰিকল্পনা লৈ পেলাই আমি আগবাঢ়িম আৰু কাম কৰিম। আপোনালোকক মই আহ্বান জনাইছোঁ, কোনো নিৰাশা, নাৰ্ভাছ, লাইট দিব নালাগে, অলপ এনে ৰেকৰ্ডিং কৰক। কোনো নিৰাশা, নাৰ্ভাছ হোৱাৰ কোনো কথা নাই। এই ইলেকশ্যন আমি জিকি আছোঁ, এতিয়া মই শুনিবলৈ পাইছোঁ ৰিহনৰ ল'ৰাই বোলে বহুত মানুহক 50,000, 1 লাখ, 2 লাখ টকা দি পেলাই কিনিছে। আমি যাক যাক জইন কৰাওঁ, মোৰ ফেচবুকত আমাৰ ল'ৰাবিলাকে ফটোটো দি দিয়ে। জইন কৰা নেক্সট দিনাখনে তেওঁলোকৰ দাম বাঢ়ি যায় 1 লাখ টকা, 50,000 টকা। কিন্তু এবাৰে দিব, গোটেই জীৱন আপুনি কেনেকৈ চলিব? আমাৰ ল'ৰা ছোৱালী চাকৰি পাব লাগে, তেওঁলোকৰতো এজেণ্ডা নাই। আমাৰ ল'ৰা ছোৱালী সংস্থাপন বিভিন্ন দিশত তেওঁলোকে আগবাঢ়ি যাব লাগে, স্কিম আঁচনি আমি পাব লাগে, তেওঁলোকৰতো এইটো এজেণ্ডা নাই। মানুহ ধৰিব লাগে, মানুহ কিনিব লাগে, পকেটত আনিব লাগে আৰু ক্ষমতা ল'ব লাগে। 20 বছৰ MLA, দুবাৰ মন্ত্ৰী, এতিয়া ডেপুটি চিফ। ৰাইজে প্ৰশ্ন কৰিছে যে কিয় এজন মানুহকে ইমান ক্ষমতা লাগে, হয়নে নহয়? ৰাইজে প্ৰশ্ন কৰিছে। আপুনি ডেপুটি চিফ পালে, MLA বেলেগক দিয়ক। আৰু ইয়াৰ কাৰণে আমি কৈছোঁ, আপোনালোকে ক'ব, কোনো BJPয়ে হওক, কোনো BPFয়ে হওক, কোনো কংগ্ৰেছে হওক, কোনোবা APBয়ে হওক, দল চাব নালাগে। UPPL দলৰ প্ৰতি ট্ৰেক্টৰত প্ৰমোদ বড়ো ডাঙৰীয়াই দীপেন বড়োক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু দল নাচোৱাকৈ এইবাৰ ট্ৰেক্টৰৰ ছবিত দীপেন বড়োক ভোট দিব লাগে বুলি আপোনালোকে আহ্বান জনাব লাগে। কোনোবা দলত আহিব, জইন হ'ব, কোনোবা নাহিব, জোৰ কৰিব নালাগে, কিন্তু ভোটটো দিয়ক। BPFৰ পৰিয়ালতো আপোনালোকে যাওক, নহ'লেতো এনক্ৰ'চ যদি নহয়, হয়নে নহয়? আমেৰিকাই এতিয়া কি ইৰাণত বিনা কাৰণত জবৰদস্তি কব্জা কৰি লৈছে। আমাৰতো এতিয়া তেল ডিপুত তেলে নাই বোলে, 12টালৈকে তেল দিয়ে, তেল ভৰাব পৰা নাই। এতিয়া মানে চাহ খাবলৈও মানে ফাষ্টফুড দোকান বা চাহ দোকানত গেছ নাটনি হৈছে। আৰু মোদী ডাঙৰীয়াতো কৈছে যে ক'ভিডৰ নিচিনাকৈ আমি ৰেডি হৈ থাকক, হয় না নহয়? তো সেইটো পৰিৱেশ পৰিস্থিতি চাই পেলাই আমি কাম কৰিব লাগিব। আপোনালোকে নিৰাশা হোৱাৰ কথা নাই। আৰু যি আলোচনা কৰিম আমি অলপ গুৰুত্ব সহকাৰে আলোচনা কৰিম, কাৰণ আপোনালোকে হ'ল আমাৰ